ওয়েলকাম বেক। মই আজি আপোনালোকৰ আগত দেখাব ওলাইছোঁ টেলিগ্ৰাম কেনেকৈ ইউজ কৰা হয়। ই ঠিক হোৱাটছআপৰ নিচিনাই যদিও ইয়াত কিছুমান এডভান্স ফিউচাৰ দিয়া আছে। ইয়াতো গ্ৰুপ খুলিব পৰা যায়। ইয়াত চেনেল খুলিব পৰা যায় য'ত নেকি এডভাৰটাইজমেণ্ট কৰি আপোনালোকে টকা ইনকাম কৰিব পাৰিব। আৰু আপোনাৰ মোবাইলত থকা টেলিগ্ৰামটো আপুনি আপোনাৰ PC বা লেপটপতো লগ ইন কৰিব পাৰিব। য'ত নেকি যদিহে আপুনি আপোনাৰ কম্পিউটাৰত ভিডিঅ' ফটোবোৰ যদি আপোনাৰ টেলিগ্ৰামত ছেভ কৰে তেনেহ'লে আপুনি আপোনাৰ মোবাইলত থকা টেলিগ্ৰামৰ পৰাই সেইবোৰ সহজতে ইউজ কৰিব পাৰিব। আপোনাৰ মোবাইলত থকা যিকোনো ফটো বা ভিডিঅ' যদি আপুনি টেলিগ্ৰামত ছেভ কৰে তেতিয়াহ'লে আপোনাৰ কম্পিউটাৰত সেইবোৰ সহজতে ইউজ কৰিব পাৰিব। টেলিগ্ৰামত ভিডিঅ' ডাউনলোড কৰিব পৰা যায় আৰু কিবা চিনেমাত যদি আপুনি চাব বিচাৰে তেতিয়াও সহজতে চাব পৰা যায় ইয়াত। ভিডিঅ' ফটো আপোনালোকৰ ডকুমেণ্টছ টেলিগ্ৰামত ছেভ কৰাত টেলিগ্ৰামে কোনো লিমিট বান্ধি দিয়া নাই, আনলিমিটেড হয়। আপোনালোকৰ স্কুলৰ চাৰ্টিফিকেট ভোটাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট আদি সকলোবিলাক ইয়াত আপোনালোকে ছেভ কৰিব পাৰিব। য'ত নেকি আপোনালোকৰ তৎক্ষণাত যদি ক'ৰবাত জমা দিব লগা হয় তেতিয়াহ'লে আপোনালোকৰ এই টেলিগ্ৰামৰ পৰা আপোনালোকে উলিয়াই দিব পাৰিব। টেলিগ্ৰাম ব্যৱহাৰ কৰিবৰ বাবে প্ৰথমে প্লে' ষ্ট'ৰত গৈ ইয়াক ইনষ্টল কৰিব লাগিব। প্লে' ষ্ট'ৰত যাব, ইয়াত লিখিব TELTE টেলিগ্ৰাম, এইটো দেখিছে? এইটো ইনষ্টল কৰি ল'ব। 4.5 ষ্টাৰ। ইয়াৰ 500 মিলিয়ন প্লাছ ডাউনলোড। এইটো বহুত ভাল এপ্লিকেশ্যন। বিদেশত বহুত বেছিকৈ ইউজ কৰা হয়। হোৱাটছএপতকৈ বেছি এইটো টেলিগ্ৰাম ইউজ কৰা হয়। ভাল ভাল মানে VIP মানুহবিলাকে এইটো ইউজ কৰে টেলিগ্ৰাম। আমাৰ এইবিলাকত বহুতেই নাজানেই টেলিগ্ৰামৰ বিষয়ে। বহুত ভাল এপ্লিকেশ্যন হয়। 500 মিলিয়ন ডাউনলোড কম নহয়। ডাউনলোড হৈ গৈছে, সেইটো ইনষ্টলো হৈ গ'ল। এতিয়ালৈকে আমি অ'পেন কৰি চাওঁ। ক'ত গ'ল এইটো টেলিগ্ৰাম, এইটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ লগে লগে কি আহিছে ইয়াত, এনেকুৱা ধৰণৰ খোল খাব। এইবিলাক পাৰ কৰা যাব, ষ্টাৰ্ট কৰিব, ষ্টাৰ্টত দবাই দিব। ইয়াত এটা ফোন নাম্বাৰ মাৰিব কৈছে, য'ত নেকি OTP আহিব। এইটো পাৰ্মিশ্যন বিচাৰিছে কিছুমান, আপোনালোকে এলাও কৰি দিব। মই যিহেতু চৌদি আৰবৰ নাম্বাৰ দিম, চৌদি আৰবত বনোৱা ভিডিঅ'। আপোনালোকে ইণ্ডিয়া কৰি দিব পাৰিব, ওপৰত চেঞ্জ কৰিব পাৰিব। মই মোবাইল নাম্বাৰটো দি দিলোঁ, আপোনালোকক দেখুওৱা নাই আৰু। ইয়াৰ OTP আহি গ'ল মোৰ। মোৰ চিমখন এইটো মোবাইলত লগোৱা নাই, বেলেগ মোবাইলত লগাই থোৱা আছে, তাৰ পৰা মই নাম্বাৰটো উলিয়াই ল'লোঁ। OTPটো মাৰাৰ পিছত ইয়াত ক্লিক কৰিব এনেদৰে। এইটো নট নাও কৰি দিয়ক, ঠিক এনেকৈ খোল খাব ইয়াৰ ইণ্টাৰফেচটো। এই তলত দেখিছে ইয়াৰ পৰা মেছেজ কৰিব পাৰিব, ঠিক হোৱাটছএপৰ নিচিনাই। এনেকৈ মেছেজ কৰিব, মই ব্লুটুথ কৰি দিওঁ। হাই বুলি ঠিক এনেকৈ মেছেজ কৰি ইয়াৰ পৰা ষ্টিকাৰবিলাক পঠিয়াব পাৰিব। এনেকৈ। তাৰপিছত আমি ইয়াত কোণাত ক্লিক কৰিম, তিনিডাল ডটত। এইটো মোৰ নাম্বাৰটো ওলাই পৰিলে, একো নাই বাৰু। ইয়াৰ পৰা গ্ৰুপ বনাব পাৰিব আপোনালোকে এনেকৈ চিলেক্ট কৰি কিনে। ইয়াত মাৰিলে গ্ৰুপৰ নাম বিচাৰিছে। মই লিখি দিছোঁ গ্ৰুপৰ নাম। আপোনালোকে ইয়াত ছাইডত দেখিছে কেমেৰাৰ ফটো লগাব পাৰিব ইয়াত। পাৰ্মিশ্যন দি দিব ফটোৰ কাৰণে, বাৰ ক'ডটো লগাই দিছোঁ মই। ফটো হৈ গ'ল, গ্ৰুপ ৰেডি। গ্ৰুপ হৈ গৈছে আমাৰ। ইয়াত আপোনালোকে 2 লাখ মেম্বাৰ এড কৰিব পাৰিব গ্ৰুপটোত। এটা দুটা নহয়, 2 লাখ ইমান মানে ইয়াত 2 লাখ মেম্বাৰ আপোনালোকে এড কৰিব পাৰিব গ্ৰুপত এনেকৈ মেছেজ কৰি চাইছোঁ গ্ৰুপত। কি কৰিছা? 2 লাখ মেম্বাৰ কম নহয় এটা গ্ৰুপত।
তাৰপিছত এইটো 1 নম্বৰটো আছিলে গ্ৰুপ, ওচৰৰ পৰা দেখাই দিছোঁ। 2 নম্বৰটো প্ৰথমটোত আছিলে গ্ৰুপটো বনাব আপোনালোকে গম পালে নিউজে। তাৰ ছেকেণ্ডটো আছিলে চিক্ৰেট, মানে আপুনি যদি কিবা SMS কৰে সেইবিলাক তাত ছেভ নাথাকে মানে, এইটো হ'ল চেনেল বনোৱা। চেনেলে মই ককৰ বুলি লিখি দিলোঁ, ইয়াৰ পৰা আপোনালোকে ফটো এনেকৈ দি দিব। ডিছক্ৰিপশ্যন সুধিছে, ডিছক্ৰিপশ্যনত আপোনালোকে মানে চেনেলটো কিহৰ ভিত্তিত খুলিছে সেইটো দিব পাৰে, মই টেকনিকেল লিখি দিছোঁ। এইটো চেনেল এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ। পাব্লিক কৰিব পাৰে আপোনালোকে প্ৰাইভেট, পাব্লিক হ'লে যে হ'লেও ইয়াৰ চেনেলটো জইন কৰিব পাৰিব, প্ৰাইভেট হ'লে আপুনি য'ত যাক লিংকটো দিব সিহে জইন কৰিব পাৰিব মানে। লিংক প্ৰাইভেট বুলি ক'লে লিংকটো নিজে নিজে হৈ যায়। মই এড কৰি দিছোঁ 2-এটাক। এই বোলো 2টাক এড কৰিলোঁ চেনেলত। এইটো মোৰ চেনেলটোৰ লিংকটো আপুনি নিজেই বনাব পাৰিব। প্ৰাইভেটত হ'লে নিজে নিজে হয় বাৰু। লিংকটো শ্বেয়াৰ কৰিব পাৰিব আপুনি বেলেগক। ইয়াত কণ্টেক্ট আছে, কল কৰিব পাৰিব, ছেভ মেছেজ, এইটো ছেটিং। তাৰপিছত ছেটিঙত এইবিলাক নাম্বাৰ ইউজাৰ নেমটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ ইয়াত কণ্টেক্ট কৰিবলৈ মোবাইল নাম্বাৰ নালাগে, আপুনি যিটো ইউজাৰ নাম্বাৰ দিব সেই ইউজাৰ নাম্বাৰটো চাৰ্চ কৰিয়েই আপোনাক যিকোনো মানুহে আপোনাক কণ্টেক্ট কৰিব পাৰিব, ইয়াত মোবাইল নাম্বাৰ দিবলৈ দৰকাৰ নাই। এইটো এটা ইয়াৰ ভাল ফেচিলিটি দিছে। এইটো মোৰ ইউজাৰ নাম্বাৰ হয়। ইউজাৰ নাম্বাৰটো চাৰ্চ কৰি আপুনি কণ্টেক্ট কৰিব পাৰিব, মানে মোক হ'লেও আনক হ'লেও। ইয়াত মোবাইল নাম্বাৰ দিয়াৰ কোনো দৰকাৰেই নাই। 2 ষ্টেপ ভেৰিফিকেশ্যন এইবিলাক হোৱাটছআপৰ নিচিনা এইবিলাক বাকীখিনি। তাৰপিছত ফল্ডাৰ বনাই থ'ব পাৰিব। কালাৰবিলাক চেঞ্জ কৰিব পাৰিব, এইবিলাক ডাঙৰ সৰু কৰিব পাৰিব চাৰ্টখনৰ। চাৰ্ট ছেটিং হয়। এনেকৈ ডাঙৰ কৰিব পাৰিব। এইবিলাক আৰু চলালে গম পাব লাহে লাহে। তাৰপিছত লেংগুৱেজো বিভিন্ন প্ৰকাৰ দিছে, হ'লেও অসমীয়াটো নাই বাৰু। হ'বগৈ এদিন অসমীয়া হ'বগৈ। তাৰপিছত কি দেখাওঁ আৰু। ইয়াত আপোনালোকে কেনেকৈ ছেভ কৰে সেইটো চাই লওক। ইয়াত চাৰ্চ কৰে ন, তাত আপোনালোকে ছেভ লিখি দিব। ছেভ মেছেজত ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনালোকে ফটো হওক, ভিডিঅ' হওক, যিকোনো ইয়াত ছেভ কৰিব। ইয়াত ছেভ কৰিলে আপুনি এই টেলিগ্ৰামটো যদি কম্পিউটাৰত খোলে কম্পিউটাৰটো সহজতে ওলাব। মই ফটো এখন ছেভ কৰি লওঁ, আৰু কম্পিউটাৰত যদি ছেভ কৰে কম্পিউটাৰত থকা সেইবিলাক আকৌ মোবাইলত ওলাব। মানে এইবিলাক নেটত ছেভ হয় ন, আপোনালোকেতো জানেই এইবিলাক। ছেভ কৰা মানে এইবিলাক নেটত গুচি যায়। সেইকাৰণে আপুনি টেলিগ্ৰামটো য'তে নোখোলক ত'তেই পাব। পৃথিৱীৰ যিকোনো ঠাইত গৈ আপুনি খুলিব, তাতে সহজতে ফটো, ভিডিঅ', ডকুমেণ্টছ যিয়ে নাথাকক সহজতে পাব। এনেদৰে ছেভ কৰা হয় ইয়াত। চাৰ্চ কৰিব আপোনালোকে ছেভ মেছেজেছ। ফিল্ম ইয়াত কেনেকৈ চাব পাৰিব মাৰি দিছোঁ, জানমণি বুলি মাৰিছোঁ। ফিল্ম ইয়াত চাবও পাৰি, ডাউনলোড কৰাটো নেদেখাওঁ বাৰু। এইটো লিগেল নহয় নেকি, মই ইমান এটা নাজানিছোঁ মানে। ইলিগেলো হ'ব পাৰে ডাউনলোড কৰাটো ইয়াৰ পৰা, কিন্তু ইয়াতো বহুত সহজত ডাউনলোড হয়। মই অকণমান চলাই কিনি দেখাইছোঁ অনলাইনত। ঠাণ্ডা বহুত বেছি, ৰুমত AC চলাই থোৱা আছে। নাকটোৱে বন্ধ হৈ গৈছে, আৱাজ অলপ এইবিলাক দেখিছে এনেকৈ অনলাইন চাব পৰা যায়। বহুত ভাল মানে, হোৱাটছআপত কৰি বহুত ভাল, ইউজ কৰি চাওক আপোনালোকে এবাৰ গম পাব। ষ্টেণ্ডাৰ্ড হয়। কাকো নাম্বাৰ-চাম্বাৰ দি থাকিব দৰকাৰ নাই, ইউজাৰ নাম্বাৰ দিলেই হয়। এইবিলাক চিনেমাৰ এইবিলাক আহিছে। ইমানে আৰু বৰ বেছি বিশেষ নাই। আপোনালোকে এবাৰ ফটো-চটো চব চেঞ্জ কৰিব পাৰে, সেইবিলাকতো দেখালোৱে গম পাবই সেইবিলাক। মেইন ইয়াত যিটো ছেভ কৰিব দিছে ফেচিলিটি, সেইটো বহুত ভাল এটা ফেচিলিটি দিছে ইয়াত, আনলিমিটেড আপোনালোকে ছেভ কৰিব পাৰে ডকুমেণ্টছ। নিউজ চিক্ৰেট দেখিছেনে 2 নম্বৰ চাৰ্ট, আপুনি কাৰোবাৰ লগত যদি কিবা SMS খেলে সেইবিলাক
ইয়াত ছেভ নাথাকে মানে অট'মেটিক ডিলিট হৈ যাব আৰু কোনেও গম নাপাব সেইটো চিক্ৰেট চেট ইয়াৰ পৰা SMS কৰিব পাৰি দেখালোৱে বছ ইমানেই আৰু ভিডিঅ'টো ভাল লাগিছে নাই নাজানো কথাবিলাক স্পষ্ট হোৱা নাই যদিহে অলপ হ'লেও ভাল লগা যেন লাগিছে কামৰ ছফ্টৱেৰ যেন লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব